আপনার নামটা পরিচয় দিন। মই শেখ মনসুর রহমান ওরফে মনসুর হেল্লাল। মই এজন জ্যেষ্ঠ নাগরিক আৰু সমাজকৰ্মী হওঁ। মই বৰ্তমান অসম গণ পৰিষদ দল কৰোঁ। অসম গণ পৰিষদ দলৰ ধুবুৰী লোকসভা সংসদীয় কমিটিৰ মোক সদস্য বুলি মোক জনাইছে, নিযুক্তি পাইছোঁ। মই অসম গণ পৰিষদ দলৰ কাম কাজ কৰি আছোঁ আৰু সমাজৰো কাম কাজ কৰি আছোঁ। অহা সময়ছোৱাত বিধানসভা নিৰ্বাচনত হয়তো প্ৰতিদ্বন্দ্বিতা কৰিম, কাম কাজ কৰি আছোঁ। মই আজি আপোনালোকে সাংবাদিকসকল আপোনালোকে যে আহিছে, আপোনালোকৰ মোৰ ওচৰত অহাৰ কাৰণে আপোনালোকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমাৰ সমগ্ৰ জনগণলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এটা কথা ক'ম, মই ছাত্ৰ অৱস্থাৰ পৰা প্ৰতিবাদী মানুহ, অন্যায়ৰ প্ৰতিবাদ কৰি অহা মই মানুহ। মই গঠনমূলকভাৱে অন্যায়ৰ প্ৰতিবাদ কৰোঁ, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে। কিছুদিন আগত মোৰ এটা বিষয় দৃষ্টিগোচৰ হৈছিল ইয়াত। সেই বিষয়টো লৈ কেইটামান কথা জানিবৰ বাবে যোৱা 17/3/2023 তাৰিখত পোষ্ট অফিচত ৰেজিষ্টাৰ্ড পোষ্ট যোগে মই আমাৰ কাজিগাঁৱৰ প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক এখন দৰখাস্ত কৰিছিলোঁ তথ্য জনাৰ অধিকাৰ আইন 2005-ৰ অধীনত দুটামান তথ্য জনাৰ কাৰণে। তথ্য দুটা আছিলে যে এজন শিক্ষকে, এজন প্ৰধান শিক্ষক এজন চৰকাৰী এম.ই. স্কুলৰ প্ৰধান শিক্ষকৰ পদত থাকি তেখেত বিভিন্ন বেচৰকাৰী অনুষ্ঠানত, ৰাজহুৱা অনুষ্ঠানত সভাপতিৰ পদ, সম্পাদকৰ পদ গ্ৰহণ কৰা দেখা যায়। মই জনামতে প্ৰচলিত আইন মতে কোনো চৰকাৰী চাকৰিয়ালে, চৰকাৰী কোনো আমলা বিষয়া কৰ্মচাৰীয়ে নিজৰ চাকৰিত বাহাল থাকি কোনো চৰকাৰী বেচৰকাৰী কোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ অফিচ বিয়াৰাৰ কাৰ্যবাহী সভাপতি, সম্পাদক আদি দায়িত্ব ল'ব নোৱাৰে। কিন্তু ইয়াত এজন শিক্ষকে, এম.ই. স্কুলৰ শিক্ষকে শিক্ষকতা কৰি প্ৰধান শিক্ষকৰ দায়িত্ব থকা সত্ত্বেও কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি, সম্পাদক আদি পদ গ্ৰহণ কৰি কাম কাজ চলাই আছে। এইটো আইন মতে সঠিক হৈছে নে নাই, আৰু যিখন আইন মতে বা বিভাগীয় কৰ্তৃপক্ষৰ যিটো গাইডলাইন মতে এই কামটো কৰি আছে, এইটো পাৰি আছে, সেই তাৰে গাইডলাইনৰ কপি, আইনৰ কপি, প্ৰতিলিপি মই বিঅ' চাহাবৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিচাৰিছিলোঁ। আপুনি শিক্ষকজনৰ নাম কি? শিক্ষকজনৰ নাম আমাৰ ইয়াতে এম.ই. স্কুলৰ প্ৰধান শিক্ষক। স্কুলখনৰ নাম কি? শিক্ষকজনৰ স্কুলখনৰ নাম হ'ল কাঠলবাৰী এম.ই. মাদ্ৰাছা এম.ই. স্কুল। শিক্ষকজনৰ নাম মই ক'ব বিচৰা নাই, আপোনালোকে স্কুলৰ নামটো দিয়ক। লগতে বিঅ' মহোদয়ক কৈছিলোঁ যে আপুনি যে কোনো একশ্যন লোৱা নাই এতিয়ালৈকে, কোনখন আইন মতে একশ্যন লোৱা নাই তাৰ এটা কপি দিব। প্ৰতিষ্ঠানৰ লগত জড়িত আৰু কি কি পদত আছে? মানে মই জনামতে, আৰু সেইটো তদন্ত হ'লে ধৰা পৰিব, মই জনামতে ইয়াৰ শালবাৰী হাবিজি মাদ্ৰাছা যিটো, সেই হাবিজি মাদ্ৰাছা তেওঁ প্ৰেচিডেণ্ট পদ গ্ৰহণ কৰিছে। এইবিলাক তথ্য মই দিছিলোঁ, কিন্তু এতিয়ালৈকে মোক কোনো তথ্য দিয়া নাই। মই বিঅ' মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে অতি সোনকালে যেন তথ্যখিনি মোক দিয়ে, নহ'লে RTI এক্ট 2005-ৰ অধীনত মই আইনে দিয়া মানে পথত অগ্ৰসৰ হ'ম। লগতে বিষয়টো অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিম আৰু প্ৰয়োজন বোধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম।